CIDত অসমৰ বিভিন্ন স্থানত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে গোচৰ পঞ্জীভুক্ত হৈছে। কিন্তু আটাইকেইখন থানাতে পঞ্জীভুক্ত বা FIR দিয়াত কৰি গোটেইখিনি FIR আমি CIDলৈকে ট্ৰান্সফাৰ কৰিছোঁ আৰু CIDয়ে ইতিমধ্যে তেওঁলোকৰ ওপৰত গোচৰ এটা ৰেজিষ্টাৰ কৰিছে। মোৰ লগত ডিটেইলছটো আছে, মই কৈ দিছোঁ। CID PS case number 18/2025 under section 63(2), 105, 106(1) of ভাৰতীয় ন্যায় সংহিতা। এই কেছটো ইতিমধ্যে CIDয়ে ৰেজিষ্টাৰ কৰিছে। CIDত অসমৰ বিভিন্ন স্থানত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে গোচৰ পঞ্জীভুক্ত হৈছে। কিন্তু আটাইকেইখন থানাতে পঞ্জীভুক্ত বা FIR দিয়াত কৰি গোটেইখিনি FIR আমি CIDলৈকে ট্ৰান্সফাৰ কৰিছোঁ আৰু CIDয়ে ইতিমধ্যে তেওঁলোকৰ ওপৰত গোচৰ এটা ৰেজিষ্টাৰ কৰিছে। মোৰ লগত ডিটেইলছটো আছে, মই কৈ দিছোঁ। CID PS case number 18/2025 under section 63(2), 105, 106(1) of ভাৰতীয় ন্যায় সংহিতা। এই কেছটো ইতিমধ্যে CIDয়ে ৰেজিষ্টাৰ কৰিছে।